মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ সৰস্বতী বৰা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ইয়াৰ হাতত ষ্টিলৰ বাচনটো লৈ আমাৰ ঘৰৰ বাৰীতে বহুত ধুনীয়াকৈ এজোপা জলকীয়া লাগি আছে, সেই জলকীয়াজোপা ছিঙো বুলি ওলাইছোঁ আৰু লগতে আপোনালোকক সকলোকে মোৰ ঘৰৰ চব্জি খেতিখিনি দেখাম আজি। আহক আহক আহক, লগতে আমাৰ চব্জি বাৰীখনৰ কি খেতি আছে আজি আহক আহক চাওক। এইজোপা চাওকচোন, ইমান ধুনীয়াকৈ জলকীয়া লাগি আছে চাওক। বগা, তাৰ মাজে মাজে ৰঙা। এই ৰঙাখিনি মই ছিঙি দিম বাৰু, কেঁচাখিনি থৈ দিম। চাওক যি সুন্দৰ লাগিছে, কালাৰটো বহুত ধুনীয়া লাগিছে। এইজোপা কাশ্মীৰ জলকীয়া চাগে, মই ইমান ভালকৈ নাজানো কি হয় নামটো। চাওক এনেদৰে মই ছিঙি আছোঁ আৰু পকাখিনি শেষেই হ'বলৈ হৈছে। এই ছিঙি আছোঁ, এটা দুটা আছে ক'ৰবাত, সেইখিনি গোটেইখিনি মই ছিঙি দিছোঁ। এতিয়া শেষ হৈ গ'ল। চাওক ইমান ভাল লাগিছে দেখিবলৈ জলকীয়াখিনি। চাওক এইটো এতিয়া হৈ গ'ল। হৈ যোৱাৰ পিছত এতিয়া মই আপোনালোকক দেখাম আমাৰ চব্জি খেতিখিনি। চাওক এইফালে আহকচোন, এইজোপা তিতা কেৰেলা ইমান ধুনীয়াকৈ লাগি আছে। এইকেইটা চাওক, এতিয়া কম লাগিছে কিন্তু বৰষুণ দিয়াৰ আগত বহুত বেছি লাগিছিলে। এইখিনি দাংবডি হয় আৰু এইটো চাওক তিতা কেৰেলা, এইটো চাওক ইমান ডাঙৰকৈ লাগি আছে। চাওক এইটো তিয়ঁহ লাগি আছে, অলপ সৰু হৈ আছে। এইফালে এটা লাগি আছে, অলপ ডাঙৰ হ'লে খাম। এইজোপা ভোট জলকীয়াও লাগি আছে বহুত। এইজোপা হ'ল কণ বিলাহী, এইটো ছিঙি দিছোঁ, পকি আছে। এইজোপা হ'ল নেফাফু, চাওক খাব লাগে নেফাফু, হাই প্ৰেছাৰ কাৰণেও ভাল। এইজোপা হ'ল কোমোৰা লগা নাই বাৰু, জেং দি থৈছে, বগাইছে আৰু ফুলিছে, লাগিব কেইদিনমান পাছত। এইজোপা হ'ল আপোনাৰ মৰিচা খুতুৰা, এই চব্জি বনাই খাই ভাল লাগে। এইবোৰ ভেন্দি, চাওক এই ভেন্দিবোৰ গুটি মই আনি দিছিলোঁ দেউতাই লগাই দিছে। এয়া চাওক লাগি আছে, চব্জি খালোঁ, ছিঙিলোঁ। এতিয়া বেছি লাগি থকা নাই বাৰু, দুটা এটা লাগি আছে। চাওক এইটো এটা মই ছিঙি দিলোঁ, ধুনীয়া হৈ আছে। আমাৰ ইয়াত মানে আমাৰ বাৰীত যিকোনো খেতি লগালে হয়, কিন্তু গুটি আনি দি দিলে হ'ল। এইবোৰ চাওক ভেঁকুৰি হয়, তিতা ভেঁকুৰি, খাব লাগে তিতা বস্তু, বহুত বেমাৰৰ কাৰণে ভাল হয়। চাওক আমাৰ ভেঁকুৰিজোপা কিন্তু কাঁইট নাই, ছিঙিবলৈ বহুত সহজ হয়, একো দিগদাৰ নাই ছিঙাত। এয়া ছিঙি আছোঁ। সেইফালে চাওক অমিতা আছে, লাগি আছে, সৰু হৈ আছে। এইজোপা হ'ল মধুৰি লাগি আছে সৰুকৈ। সেইটো চাওক সৰুকৈ লাগি আছে, ইমান ভালকৈ দেখা নাই, পকিলে খাম আৰু। এইবোৰ ৰঙালাও, চাওক ৰঙালাও কেইটামান ছিঙা হ'ল, এতিয়া বেছি লাগি থকা নাই। বম ডাঙৰ ৰঙালাও, এইটো চাওক। চাওক সেইফালে এটা লাগি আছে, দুটামান ছিঙি থৈ দিছোঁ, পকা পাছত খাম বুলি। এইটো চাওক ভাত কেৰেলা লাগি আছে, এইবোৰ জেং দি থৈছে, বহুতখিনি আছে ভাত কেৰেলা। চাওক সেইফালে লাগি আছে সেইবোৰ, এইয়া চাওক। এইটো হ'ল আনাৰস লাগি আছে, সেইফালে আছে, বহুত লাগি আছে। এইটো এটা এইয়া জাহাজী কল লাগি আছে। এইজোপা হ'ল মৰাপাটৰ গছ, এইটো চব্জি খাই ভাল লাগে। এইটো ভোট জলকীয়া, সেইজনী লগৰ। আৰু এইজোপা চাওকচোন, কুঁহিয়াৰ ইমান ধুনীয়া হৈ আছে। এইটো গৰমত খাব লাগে, কুঁহিয়াৰ প্ৰস্ৰাৱৰ কাৰণেও ভাল, আৰু আপোনাৰ সকাম নিকামতো লগা হয়। এইজোপা হ'ল কৌপাত,
আজিলৈ ইমানে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে।